खुलुमबाय स्टुडियोआव उदास्रि मुसाहारि कक्राझाराव बिपिएफ दोलोनि दिसपुर सल' जात्रा हानजा सुरनाय हाबाफारि लादों। फैगौ जानो गोनां विधानसभा बिसायख'थिखौ नोजोर लाखिनानै मिरु बिपिएफ दोलोनि गासै बिजाथिफोरखौ देरहासार खालामनो बिथोन बायदियै दिनै दिसपुर सल' जात्रा हानजा सुरनाय हाबाफारि खुंदों। नंगौ कक्राझार जिल्ला बिपिएफ कमिटिनि बानजायनायाव कक्राझार सहरनि साखाथियाव थानाय जानागाव गेलेग्रा फोथाराव दिसपुर सल' जात्रा हानजा सुरनाय हाबाफारि लादों। मख'जाथावदि दिनै बिपिएफ दोलोनि दिसपुर सल' जात्रा हानजा सुरनाय हाबाफारिजों लोगोसे बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिनि 57थि गोथार जोनोम सान फालिनाय हाबाफारिबो लानाय जादों। Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy बे हाबाफारियाव बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिजों लोगोसे बिटिसिनि मावफुं सोद्रोमा रबिराम नार्जारी, बिटिसिनि मावफुं सोद्रोमा देरहासार बसुमतारी, बिटिसिनि मावफुं सोद्रोमा प्रकाश बसुमतारी, एमसिएलए जुबिराज बसुमतारी, आसामनि बारग' मन्त्रि प्रमिला रानी ब्रह्म, बिपिएफ हानजानि गाहाय नेहाथारि मनेश्वर ब्रह्म, कक्राझार जिल्ला बिपिएफ कमिटिनि आफादगिरि दृप्ति प्रसाद ब्रह्म आरो गासै मोन 6 ब्लकनि गुबुन गुबुन बिबानाव थानाय बिपिएफनि सोद्रोमाफोर आरो ओनसोलनि रायजो राजाफोरा बे हाबाफारियाव बाहागो लादों। আজি আমার কক্রাঝার জেলা বিপিএফ দলের যেটো দিসপুর सल' যাত্রা এটা খুব পজিটিভ আর আমি সাকসেস হইব পারিছে বলে আমি কব পারো। যেহেতু এই র্যালির দিসপুর सल' যাত্রার যেটো র্যালি ইয়াত সকলো জাতি জনগোষ্ঠী উপস্থিত আছে, রাজবংশী আছে, হিন্দী ভাষী আছে, নাথযোগী আছে, সূত্ৰধৰ আছে, গাৰো আছে, ৰাভা আছে, বেংগলী আছে, হিন্দী ভাষী আছে, সকলো জাতি জনগোষ্ঠী ইয়াত উপস্থিত আছে। আৰু আমি এটাই কথা বিপিএফ দলক যোৱা বিটিসি নিৰ্বাচনত যেনেকৈ সকলো ৰাইজে আমাক সহায় কৰি পেলাই চৰকাৰ বনাবলৈ সুবিধা দিছে, এই সুবিধা দিয়াৰ কাৰণে আমি বিটিসিবাসী ৰাইজক ধন্যবাদ দিছোঁ, সকলো জাতি সকলো শ্ৰেণী ৰাইজক। আৰু আগন্তুক যেটো এছেম্বলি ইলেকশ্যন হ'ব, এই এছেম্বলি ইলেকশ্যনতো বিটিসি নিৰ্বাচনক আমাক যেনেকৈ সহায় কৰিছে এনেকুৱা ধৰণত আমাক আকৌ সহায় কৰিব বুলি মোৰ এটা বিশ্বাস আত্মবিশ্বাস আছে। যেহেতু আমি কৈ আছোঁ যে চৰকাৰ আহক, চৰকাৰ অহাৰ পিছত আমি ৰাইজৰ ওচৰত যেনেকৈ প্ৰতিশ্ৰুতি দিছে এই হিচাপত আমি কাম কৰি আছে। এতিয়া এই 5 মাহত আৰু কৰিব। আৰু অহা 13 তাৰিখ মাৰ্চত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা সময়ত যাতে সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণী ৰাইজে আগভাগ লয় তাৰ কাৰণেও মই আহ্বান জনাইছোঁ। আৰু আমি কৈছোঁ বিটিসিবাসী ৰাইজক আমি কৈছোঁ, আহ্বান জনাইছোঁ, ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আহি আছে, প্ৰাইম মিনিষ্টাৰ অহা মানে বিটিসিবাসী ৰাইজৰ কাৰণে এটা লাখী বা ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ। যেহেতু আৰু প্ৰাইম মিনিষ্টাৰ অহা মানে বিটিসিবাসী ৰাইজৰ কাৰণে কিবা এটা লাভালাভ হ'ব আৰু কিবা একটা নিশ্চয় প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই ভাল এটা মেছেজ দি যাব বুলি এটা বিশ্বাস আছে। সেইকাৰণে মই সকলো শ্ৰেণীৰ ৰাইজক, বিটিসিবাসী ৰাইজক হাজাৰ হাজাৰ লাখ লাখ ওলাই আহিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু আমাৰ টাৰ্গেট আছে 2 লাখ গেডাৰিং আমাৰ টাৰ্গেট আছে। নিশ্চয় ইয়াতকৈ বেছি হ'ব। আৰু এনে প্ৰাইম মিনিষ্টাৰ অহা মানে ভাল এটা খবৰ লৈ পেলাইহে আহিব, ভাল এটা মেছেজ দিবৰ কাৰণেহে আহিব আমাৰ বিটিসিবাসী ৰাইজ। আমাৰ কথা হ'ল দিছপুৰত আকৌ NDA চৰকাৰ বনাব লাগে। আমি এছুৰেঞ্চ দিছোঁ, আমি কথা দিছোঁ 100% দিছপুৰত NDA বিজেপি নেতৃত্বত NDA চৰকাৰ হ'ব।